অসমৰ অন্যতম আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠী। এই জনগোষ্ঠীৰ লোকসকলে পালন কৰি আহিছে এক ব্যতিক্ৰমী বহাগ বিহু। বহাগ মাহৰ প্ৰথমটো বুধবাৰে পৰম্পৰাগতভাৱে পালন কৰি আহিছে এই বহাগ বিহু। সেই অনুসৰি বহাগৰ প্ৰথমটো বুধবাৰে গৰু বিহু আৰু বৃহস্পতিবাৰে মানুহ বিহু। গতিকে বুধবাৰে পুৱাই তিনিচুকীয়া চহৰত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলে চহৰখনৰ প্ৰাণকেন্দ্ৰ থানা চাৰিআলিত গৰু বিহু পালন কৰে। পৰম্পৰাগতভাৱে গৰুক গা ধুৱাই আমৰলি টোপ পাৰে, কণী যুঁজ পাতে আৰু জ্যেষ্ঠসকলক সেৱা লয়। পাছত বিহু নাচ প্ৰদৰ্শন কৰা হয়। এনেদৰেই মৰাণ জনগোষ্ঠীৰ লোকসকলে পালন কৰে গৰু বিহু। অসমৰ অন্যতম এটা জনগোষ্ঠী মৰাণ জনগোষ্ঠী। মই আপোনালোকে যিহেতু জ্ঞাত যে মৰাণ জনগোষ্ঠী এটা বিহুখন যিহেতু প্ৰথম যি পহিলা বহাগ, তাৰ বহাগৰ দ্বিতীয়টো যিটো মঙলে উৰুকা বুধে গৰু বিহু। আজি যিহেতু বুধবাৰ হিচাপত আমি আমাৰ গৰু বিহু মৰাণ জনগোষ্ঠীৰ এই গৰু বিহুটো আমি তিনিচুকীয়া থানা চাৰিআলিত আয়োজন কৰিছোঁ। আৰু এই থানা চাৰিআলিৰে আমি সমগ্ৰ তিনিচুকীয়াৰ যিসকল বাসিন্দা আছে সেই বাসিন্দাসকলে একেলগতে একত্ৰিত হৈ আমি উলহ মালহেৰে অতি আমাৰ নিজৰ যি শৈলী, আমাৰ যি নিজৰ নীতি নিয়ম, সেই নীতি নিয়মেৰে আমি গৰু বিহুটো পালন কৰিছোঁ। আৰু এই গৰু বিহুত আমি অসমবাসীৰ তথা তিনিচুকীয়াবাসীৰ যি আমি সহায় সহযোগ তথা সংবাদ মাধ্যম তথা পুলিচ প্ৰশাসনৰ যি সহযোগ পাইছোঁ তাৰ কাৰণে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সমগ্ৰ মৰাণ জনগোষ্ঠী হৈ আমি অসমবাসীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, অসম টিভি।